মাত্ৰ 100 টকা দিয়ে আপোনালোকে লৈ যাব পাৰিব ইনোভা, মহেন্দ্ৰ থাৰ, টাটা হেৰিয়াৰৰ লগতে বহুতো বিলাসী বাহন আৰু বহুতো বাইক। কিন্তু কেনেদৰে লাভ কৰিব আপোনালোকে মাত্ৰ 100 টকাত এই গাড়ীসমূহ বা এই বাইকসমূহ? ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে শেষলৈকে চাওক। আপোনালোকক মই ভালদৰে বুজাই কম আপোনালোকে কেনেদৰে লাভ কৰিব। এতিয়া আপোনালোকক জনাও আপোনালোকে কেনেদৰে লাভ কৰিব আপোনালোকৰ সপোনৰ বাহনখন। গোলাঘাট জিলাত আয়োজন কৰা হৈছে এখন উপহাৰ কুপন খেল। শ্বহীদ কমলাবাৰী ট্ৰাষ্টৰ সৌজন্যত এই উপহাৰ কুপন খেলখনত যিসমূহ পুৰস্কাৰ আপোনালোকক প্ৰদান কৰা হ'ব সেই পুৰস্কাৰসমূহ ইতিমধ্যে অনা হৈ গৈছে। আপোনালোকে দেখিছে ইয়াত টাটা হেৰিয়াৰ, মহেন্দ্ৰ থাৰ, এনেদৰে যিমানসমূহ বাহন আছিলে সকলো বাহন ইতিমধ্যে অনা হৈ গৈছে। আপোনালোকে দেখিছে ভিডিঅ' দেখিছে আপোনালোকে মহেন্দ্ৰ থাৰ থাৰ্ড প্ৰাইজ আৰু ফাৰ্ষ্ট প্ৰাইজ যোনটো আছে আপোনালোকৰ ইনোভা এইখন আপোনালোকে দেখিছে ইতিমধ্যে অনা হৈ গৈছে। আৰু লগতে উপহাৰৰ বাবে যিখিনি বাইক আছিলে সেই বাইকখিনিও ইতিমধ্যে অনা হৈ গৈছে। আপোনালোকে দেখিছে এখন KTM, হিমালয়ান, বুলেট সকলোখিনি ইতিমধ্যে অনা হৈ গৈছে। মাত্ৰ আপোনালোকে এটা কাম কৰক, আপোনালোকে এটা টিকেট ক্ৰয় কৰক মাত্ৰ 100 টকা দি আৰু আপোনালোকে লৈ যাওক আপোনালোকৰ সপোনৰ বাহনখন, সপোনৰ বাইকখন। ইয়াত দেখিছে আপোনালোকে সম্পূৰ্ণ সকলোখিনি গাড়ী ইতিমধ্যে অনা হৈ গৈছে। আপোনালোকে দেখিছে ভিডিঅ'ত এইখন দেখিছে আপোনালোকে ইকো, একদম শেষত দেখিছে আপোনালোকে এখন L2 800। গতিকে মাত্ৰ আপোনালোকে 100 টকা দি এটা টিকেট ক্ৰয় কৰক আৰু আপোনালোকৰ মনৰ পছন্দৰ বাহনখন আপোনালোকে লৈ যাওক। পুৰস্কাৰসমূহ হৈছে আপোনালোকৰ ইনোভা, টাটা হেৰিয়াৰ, মহেন্দ্ৰ থাৰ, ট্ৰেক্টৰ 855, ট্ৰেক্টৰ 744 পৰা ধৰি বহুকেইখন বিলাসী বাহন আছে আৰু আপোনালোকৰ বাইকো আছে, ৰয়েল এনফিল্ড, হিমালয়া, ৰয়েল এনফিল্ড, বুলেট, এনেকৈ বহুত কেইখন বাইক আছে। আপোনালোকৰ 15টা পুৰস্কাৰ আছে। গতিকে আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকৰ টিকেটটো আপোনালোকে ক্ৰয় কৰক আৰু আপোনালোকৰ সপোনৰ বাহনখন আপোনালোকে লৈ যাওক। টিকেটৰ বাবে মোকো কণ্টেক্ট কৰিব পাৰে আৰু মই আপোনালোকৰ কমিটিৰ নাম্বাৰটো স্ক্ৰীনত দি দিছোঁ। সেই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি আপোনালোকে টিকেটটো কালেক্ট কৰিব পাৰিব বা ক্ৰয় কৰিব পাৰিব। খেলখন অনুষ্ঠিত হ'ব 15 আগষ্ট তাৰিখে। গতিকে আপোনালোকে দেৰি কৰি নাথাকিব। আপোনালোকৰ সপোনৰ বাহনখন যদি আপোনাক লাগে সোনকালে টিকেটটো আপোনালোকে ক্ৰয় কৰক।